গুড আফটাৰনুন বন্ধু বান্ধৱীসকল, মই দীপাঞ্জলীয়ে মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ। এতিয়া এটা জেগাত আমি সকলো আহি আছোঁ। ক'ত গৈছোঁ আপোনালোকক দেখাম, কমগৈ ক'লৈ আহিছোঁ। এয়া আমি গাড়ীত আহি আছোঁ। এয়া চাওকচোন, আমাৰ অসমখন ইমানেই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে চাই হেঁপাহ নপলায়। চবফালে সেউজীয়া সেউজীয়া, খালী সেউজীয়া। সঁচাকৈ ভাল লাগে আমাৰ অসমখনৰ প্ৰাকৃতিক দৃশ্যবিলাক। এয়া আমি আহি আছোঁ। ইফালে ইলেক্ট্ৰিকৰ এইটো এটা পোষ্ট আছে, চাওকচোন দেখাত কিমান ধুনীয়া লাগিছে। সেউজীয়াৰ মাজত ইলেক্ট্ৰিকৰ পোষ্টটো এইটো। আৰু এয়া নতুন 4 লেন বনাই আছে। 4 লেনৰ কাৰণে ৰাস্তা ধূলি হৈ আছে। এয়া চাওকচোন, আমি আহি আছোঁ। ৰাস্তাত গাড়ীৰ বহুত ভিৰ ভাৰ, তথাপিও তাৰ মাজে মাজে আমি আহি আছোঁ। আৰু 4 লেনত এয়া মাজত গছ গছনি ৰুইছে, চবফালে এয়া ৰুই আছে, দেখিছে। এয়া জেওৰা দি এয়া গ্ৰীণ টেন বনাই আছে, তাৰ মাজে মাজে গছ গছনি ৰুই আছে। আমি আহি জেগাত উপস্থিত হ'লোহি। বিয়া খাবলৈ বিয়া ঘৰত উপস্থিত হ'লোহি। ছোৱালী বিয়া শান্তি পাতিবলৈ তাৰ কাৰণে আমি বিয়া ঘৰত এয়া কইনা পঢ়ি আছে। অকণমান আপোনালোকক দেখালোঁ, চাওকচোন। আৰু এয়া প্ৰভাৱত মানুহ বহি আছে, কিন্তু মানুহৰ সমাগমটো কম। গৰমৰ কাৰণে উপস্থিতিটো কম বিয়া ঘৰত। আমি গৈছিলোঁ, আমি যেতিয়া উপস্থিত হৈছিলোঁ তেতিয়া আমাৰ প্ৰায় 3:30 বাজিলে। এজনী বোৱাৰী আৰু নাতি ছোৱালী 3:30 বজাৰ সময়ত আৰ্টিফিচিয়েল দেখিছে আপোনালোকে। এয়া কইনাৰ লগত অকণমান ফটো একপিও ৰাখি থ'লোঁ, কইনাৰ লগত অকণমান। এয়া কিন্তু গৰমৰ কাৰণে ইমান মানুহৰ উপস্থিতি কম নহয়। তথাপিতো আমি তাৰ মাজতে আমাৰ গণতন্ত্ৰ ৰক্ষা কৰিলোঁ। যিহেতুকে আকিনৰ ছোৱালী তুলনি নগ'লেও নহ'ব, গৈ পেলাই আহিলোগৈ। অকণমান দেখাটো কৰাই মেইন। আৰু তাৰ পিছদিনাখন মই আহি নেক্সট দিনাখনৰ এয়া হয়। নেক্সট দিনাখন CLFত আমাৰ ভিউৰ অডিট আছিলে, অডিটৰ কাৰণে আহি উপস্থিত হ'লোহি। এয়া মই পুনৰ আকৌ নেক্সট দিনাখন উপস্থিত হৈছোঁহি। আৰু নেক্সট দিনাখন আপোনালোকৰ মাজলৈ মই ভিডিঅ' দাঙি ধৰিছোঁ। আমাৰ CLFৰ অফিচত অডিটৰে আমাৰ চলি আছে, অডিট চলি আছে। এয়া আমাৰ ছাৰহঁতো আছে, বাইদেউসকল আছে। লগতে অকণমান আপোনালোকক দেখাবলৈও চেষ্টা কৰিলোঁ আমাৰ অডিট কেনেধৰণৰ হৈ আছে। ভিউৰ অডিট হৈ আছে, আমাৰো ভিউৰ অডিট হৈছিলে, সেইটোকে অকণমান দেখালোঁ আপোনালোকক। সেইটো চাওকচোন, সকলোকে মই এপাক দেখাবলৈ চেষ্টা কৰিলোঁ। বিয়াৰ নেক্সট দিনাখন এয়া ইমান উৎকট গৰমতো আমি গৰম নেওচি আহি আমাৰ CLFৰ অফিচত আহি অডিটত আমি বহিলোহি। উৎকট গৰম নেওচি আহিও আমি অডিটত বহিলোহি। পুনৰ আকৌ এয়া নেক্সট দিনাখন এয়া মই গৰমত থাকিব নোৱাৰিলোঁ, মাজলৈ উপস্থিত হ'লোঁ। আজি কিমান গৰম দেখিছে। আজি 2-3 দিনমানৰ পৰা ইমানেই গৰম হৈছে, বাহিৰত ওলাব নোৱাৰা অৱস্থা হৈছে। আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন। ইয়াত ইমানেই গৰম হৈছে, মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে, বাহিৰত ওলাব নোৱাৰা অৱস্থা হৈছে। খোৱা বোৱাটো পিছৰে কথা, ভালকৈ যিকোনো বস্তু খাব নোৱাৰা অৱস্থা হৈছে। আপোনালোকে সকলো সতৰ্ক হৈ থাকিব দেই। যিমান পাৰে আপোনালোকে নেমু পানী খাব, নেমু চৰবত খাব, নহ'লে এনেকুৱা গৰমত মানুহ সকলো বেমাৰ হ'ব। স্কুলীয়াখিনিতো কথাই নাই, সৰু সৰু পোৱালীবিলাকৰ অৱস্থা বহুত বেয়া হৈছে। মোৰ নাতিও আজি 2 দিন ধৰি বমি কৰি আছে। স্কুল ৰাতিপুৱাই যায় আৰু স্কুলৰ পৰা অহাৰ পিছতে বমি হয়, ডক্টৰক দেখাই এতিয়া 2 দিন স্কুল ক্ষতি। আপোনালোকে জনাবচোন, সকলোৰে সাৱধানতা অৱলম্বন কৰি থাকিব দেই। কালি গৈছিলোঁ CLFলৈ, ইমান গৰম, ভিডিঅ' কৰিব পৰা অৱস্থাত নাই। CLFত অডিট আছিলে, অডিটটো ক্লিয়াৰ হৈ গ'ল, কিন্তু ভিডিঅ' নকৰিলোঁ কাৰণ গৰমৰ চোত যিহে। এতিয়াও মই ৰাতিপুৱা গা ধুয়ে ৰুমত সোমাব পৰা সাধ্য নাই। একদম কৰিডৰ পকা টাইলছতে পৰি আছোঁ। এতিয়া উঠি আহিছোঁ, বোলো অকণমান আপোনালোকৰ মাজলৈ আহোঁ, এইবুলি হাতত কেমেৰা তুলি ল'লোঁ। আপোনালোকে কমেণ্ট কৰি জনাব দেই, আপোনালোকৰ ফালে কেনেকুৱা গৰম পৰিছে। আমাৰ ইয়াততো বহুত গৰম। চাওকচোন বাহিৰৰ দেশটো কেনেকুৱা, গছৰ পাত লৰা নাই, গৰম দেখিছে কেনেকুৱা গৰম। বাহিৰৰ ফালে ওলাব নোৱাৰা গৰম। এই চাওকচোন কেনেকুৱা গৰম হৈছে।
এই গাড়ীখন একেবাৰে হেৰি পিছ চাইডটো পূৰা গৰমে হেৰি কৰি থৈছে। বাহিৰত ওলাব নোৱাৰা অৱস্থা হৈছে, গৰম ইমানেই গৰম মানে। ঠিক আছে, আপোনালোকক মই আকৌ পুনৰ লগ পাম। আপোনালোকে ভিডিঅ'সমূহ চাই লাইক কমেণ্ট কৰিব দেই। গৰম কেনেকুৱা আপোনালোকৰ? এয়া মোৰ আসন দেখিছে, মই এই কৰিডৰতে টাইলছতে ইয়াতে শুই আছিলোঁ টাইলছতে। কাপোৰবিলাক ৰ'দত দিছিলোঁ, তাৰপিছত আনি চব পকাতে পেলাই থৈছোঁ। তুলি গাৰু সকলোখিনি ৰ'দত দিছিলোঁ। ৰাতিটো শুব নোৱাৰা অৱস্থা হ'ম, সেইকাৰণে চব পকাত পেলাই থৈ ফেন লগাই থৈ দিছোঁ। 2খন ফেন, এখন ষ্টেণ্ড ফেন, এখন চিলিং ফেন লগাই ঠাণ্ডা হ'বৰ কাৰণে এই পকাতে পেলাই থৈছোঁ। নহ'লে অৱস্থা বেয়া হ'ব মোৰ ৰাতিলৈ। মোৰ শুই থকা আসনখন দেখিছে, মই এইয়া পকাতে পৰি আছোঁ। তাৰপিছতে এনেকৈ পৰি আছোঁ, ইফালৰ পৰা বতাহ সিফালৰ পৰা বতাহ, মানুহ বিলাই নোহোৱা অৱস্থা হৈছে গৰমত। গুড ইভিনিং বন্ধু বান্ধৱীসকল, এতিয়া সন্ধিয়া হ'ল। দিনটো আপোনালোকৰ লগত লগ নাপালোঁৱেই। এতিয়া গা পা ধুই সন্ধিয়া আপোনালোকৰ লগলৈ আহিলোঁ। ইমানেই গৰম কৈছোঁ কি, মানে উৎকট গৰমত মানুহ থাকিবলৈ অশান্তি হৈ গৈছে। আপোনালোকৰ কওকচোন, দিনটো আজি গৰমকৈ গ'ল। ভিডিঅ' বনাম বুলি ভিডিঅ' বনাব নোৱাৰিলোঁ। এতিয়া বাহিৰতে আহি বহি আছোঁ, গা ধুলোঁ, ধুই আহি এই আগফালে বাৰাণ্ডাত বহি আছোঁ। দাদাহঁতৰ বাৰাণ্ডাতে বহি আছোঁ। লাইটটো ইফালে দিয়া নাই, ইফালে আমাৰ ঘৰৰ ফালে লাইট আছে, আৰু ইফালে এইজনী টিকলি চাই আছে মোবাইল, মোৰ ওচৰতে লাগি আছে। এই চাওকচোন কেনেকৈ গাত লাগি আছে। কি গৰম কৈছোঁ নহয় আপোনালোকক, বাপৰে। আপোনালোকৰ এনেকুৱা গৰম হৈছেনে ক'বচোন, জনাবচোন দেই। এতিয়া 8টাই বাজিব হ'ল। আপোনালোকে চাগে পাকঘৰত সোমাইছেই ভাত বনাবলৈ। আমাৰ আকৌ বোৱাৰী লাগি আছে পাকঘৰত। মই বাহিৰতে অকণ বহি পেলাই আপোনালোকৰ লগত কথা পাতোঁ বুলিয়ে আহিলোঁ। সকলোৰে খবৰ কেনেকুৱা জনাব। গৰমত সকলো ভালে থাকক, বাচি বিচাৰি আপোনালোকে চলিব। বাচি চলাটোৱেই ডাঙৰ কথা। যধে মধে বস্তু নাখাব, হিচাপৰ বস্তু খাব, তেতিয়া আমাৰ ভালে থাকিব শৰীৰটো। যিমান পাৰে আপোনালোকে নেমু পানী খাব, আৰু বেছি মছলাযুক্ত আহাৰ নাখাব। নেমু পানীয়ে যথেষ্ট। চাই থাকিব ভিডিঅ'খন ভালকৈ দেই।